বন্ধুসকল, ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ড্ৰাগছ মাফিয়া পাব্লো এস্কোবাৰৰ হাতত ইমান টকা আছিল যে তেওঁৰ নোটৰ বাণ্ডল বান্ধিবলৈ প্ৰতি মাহে $2,500 অৰ্থাৎ ভাৰতীয় টকাত ইয়াৰ মূল্য প্ৰায় 1,75,000 টকা মাত্ৰ ৰবৰ ব্ৰেণ্ডত খৰচ কৰিছিল। ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথটোৱে 9খন ৰাজ্যৰ মাজেৰে পাৰ হৈ 4,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ভাৰতৰ চৰম প্ৰান্ত কন্যাকুমাৰীৰ পৰা উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ ডিব্ৰুগড় জিলালৈকে এই ৰেলপথটো বিস্তৃত। যদি আপুনি কেৱল প্ৰটিনৰ বাবে মাংস খায়, তেন্তে মগু আপোনাৰ বাবে ভাল পৰামৰ্শ হ'ব পাৰে, কাৰণ মগু মাংসতকৈও বহুত বেছি পৰিমাণে প্ৰটিন থাকে। কিছুমান মানুহে অতি সোনকালে খাদ্য খায়। এনে লোক অতি সক্ৰিয়। এইসকল লোকে সময় নষ্ট নকৰাকৈ সকলো কাম ভালদৰে কৰে, আৰু এই মানুহবোৰ তেওঁলোকৰ বছৰ বহুত প্ৰিয়। বন্ধুসকল, আপোনালোকে জানেনে মহিলাই গুৰুহাত পায়ল পিন্ধিলে মহিলাৰ হৰমনৰ বিঘিনিও সংশোধন হয়, আৰু লগতে মহিলাৰ পিৰিয়ডৰ হোৱা কষ্টৰ পৰাও বহুত সকাহ পায়।